Hi guys, welcome back to my YouTube channel. So, আজি মই আহি পাইছো পুনৰ ফঙাৰী মানে সোণাপুৰৰ এটা বৃহৎ ফৰেষ্ট এৰিয়া বুলি ক'ব পাৰি এটো যেহেতু কাৰ্বি মানুহৰ সাইড এটো আৰু ইয়াতে যথেষ্টখিনি সিনেমাৰ শুটিং গানৰ শুটিং যথেষ্টখিনি হয় আৰু আজি মই ইয়াত অহাৰ উদ্দেশ্য এটাই হৈছে ইয়াত এখন ছুটি ছবিৰ শুটিং আৰম্ভ হ'ব কিছু সময় পূৰ্বে মই আহি পাইছো ইয়াত আৰু ইয়াতে ছবিৰ শুটিং চলি আছে অলৰেডি ছপিকুৰদাৰ চিত্ৰনাট্য আৰু পৰিকল্পনা লগতে প্ৰযোজনা তেখেতৰ আছিলে আৰু বৰ্তমান বিটু আছে কেমেৰাত আমাৰ পুনৰ এবাৰ আগত থকাৰ দৰে আৰু মেকআপত পুনম আছে সকলোকে লগ কৰাম তেওঁলোক শুটত বিজি আছে সো আজি মই এজন বৃদ্ধ লোকৰ ক্যাৰেক্টাৰ এটা কৰিবলৈ আহিছো I hope নতুন চ্যালেঞ্জ এটো মোৰ কাৰণে কাৰণ মই আগতে তেনে ধৰণৰ ক্যাৰেক্টাৰ কৰা নাছিলো যদিও প্ৰথমবাৰ সুযোগ এটা পাইছো তেনে ধৰণৰ শুট এটা অংশগ্ৰহণ কৰিবলৈ যথেষ্টখিনি ভাল লাগিছে তো বৰ্তমান মই আহি পাইছো আৰু কিফালে মেকআপ মেন ৰেডি হৈ আছে মানে আমাৰ পুনম ৰেডি হৈ আছে আমি যাম মেকআপত তাৰ পূৰ্বে এজন ধুনিয়া লৰা এজন চিনাকি কৰাই দিছো আহাই ফেলে এইজন এওৰ নাম তন্ময় কৰ পৰা আহিছা মই গুৱাহাটীৰ পৰা আহিছো গুৱাহাটীৰ পৰা তন্ময় গুৱাহাটীৰ হয় তন্ময় মোৰ লৰাৰ ক্যাৰেক্টাৰো কৰি আছে আৰু মোৰ সৰু যেতিয়া আছিল চাইল্ড আছিল তেতিয়াৰ ক্যাৰেক্টাৰো হি কৰি আছে তাৰ ডাবল ৰোল আছে সো কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে এবাৰ মই সেকেন্ড টাইম কৰি আছো ফিল্ম সেকেন্ড টাইম আগত কি কৰিছিলা আগতে মই এখন হিন্দী ফিল্ম কৰিছিলো গুৱাহাটীত মুঝে স্কুল नहीं जाना বুলি আচ্ছা তুমি স্কুল नहीं जाना কিন্তু ৰিয়েল লাইফত যোৱা নে নাই স্কুল ৰিয়েল লাইফত যাও ঠিক আছে ভাল লাগিলে আছিল তন্ময় আৰু আমি আজি শুট দেখুৱাম শুটৰ কিছু অংশ আৰু এই যেটো ছুটি ছবি এই ছুটি ছবিখন আমাৰ ৰিলিজ হ'ব দিৱালীৰ আগে ৰিলিজ হ'ব দিৱালীৰ ৰাতি বুলি ছুটি ছবিখনৰ নামেই কিছু দিৱালীক ৰিলেট কৰি প্লে কিছুমান কনসেপ্ট লিখা হৈছিল সো I hope আপোনালোকৰ ভিডিওটো ভাল লাগিব কিয়নো শুটিংৰ বিহাইণ্ড দ্য সিন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এই যেটো এই ভিডিওটো আপোনালোকে হৃদয় যেটো ইউটিউব চেনেল আমাৰ আগৰ ভিডিওবোৰ আপলোড হৈছিল তাত আপোনালোকে উপভোগ কৰিব পাৰিব গতিকে চাই থাকক আগত কি হৈ আছে মই নিশ্চয় দেখাবলৈ চেষ্টা কৰিম I hope আপোনালোকৰ ভিডিওটো ভাল লাগিব আৰু বৰ্তমান শুটিং চলি আছে কিন্তু মই ইয়াত এটা ধুনিয়া বস্তু দেখিবলৈ পাইছো জলকীয়া গছ এই দেখিছে কি ধুনিয়াকে জলকীয়া লাগিছে এইবিলাক এই জলকীয়া লাগিছে এই জলকীয়া বহুতখিনি জলকীয়া লাগিছে খুব ধুনিয়া সো জলকীয়াকেটা দেখি খাও লাগিছে কিন্তু মই জ্বলা বেয়া পাও জ্বলা নাখাও আৰু এইফালে আমাৰ পুনমে কিবা এটা কৈছে পুনম কি কৈছিলা এই চিনাকি কৰাইছো এই সময়তে পুনম আমাৰ মেকআপ আৰ্টিষ্ট মই কৈ আছিলো এই মেকআপ আৰ্টিষ্ট প্ৰথমবাৰ মোৰ ব্লগত কি কৈছিলা জলকীয়াৰ বিষয়ে কিবা কৈ আছিলা মই শুনিছো আৰু জলকীয়া খালে বেলেকৰ বাৰীৰ জলকীয়া চুৰ কৰিলে বোলে বহুত বুদ্ধি হয় নেকি তেতিয়াহলে আমি নিশ্চয় জলকীয়া চুৰ কৰিবলৈ চেষ্টা কৰিম শুটিংৰ মাজে চেষ্টা কৰিম শুটিং কৰিব আমাৰ সহযোগী লাগিব সহযোগী ইফালে আছে আমাৰ এইজনী মোৰ পত্নী এয়া পুনম সৰি পুৰবী পুৰবী সো আমি চুৰ কৰিবলৈ চেষ্টা কৰিম বুদ্ধি হ'বলৈ আৰু শুটিংৰ মাজে কিছু দৃশ্যাংশ দেখুৱাই যাম ইফালে মেকআপ হ'ব মেকআপ দেখুৱাই আছো আৰু ইয়াতে চলি আছে মেকআপ পুৰবিক আমি ধুনিয়া কৰি আছো ধুনিয়া নহয় পুনম কি কৰিব লাগিব আৰু বেছিকে বেয়া কৰি দিম বেছি বেয়া কৰিব বুঢ়া কৰিব লাগিব পুৰবিক এটো চ্যালেঞ্জ আজি আমাৰ পুনমৰ বাবে এটো চ্যালেঞ্জ আহিছে নতুন বুঢ়া তাইটো মানে বেয়া মুখ ধুনিয়া কৰে আজি ধুনিয়া মুখ বেয়া কৰিব লাগিব ধুনিয়াৰ চ্যালেঞ্জ পুৰবিলৈ সৰি পুনমলৈ মোৰ উল্টা পাল্টা কিয় হৈ আছে পুনমক পুৰবিক হৈ আছে এইয়া লিপষ্টিক লগাই আহিছিলে ছোৱালী পুৰা মুছি দিছে একদম কেনে লাগে লিপষ্টিক নলগালে মানুহ ন হয় ৰে কিবা কেম্বা দেখি ইয়াত মেকআপ হৈ আছে দেখাম মোৰ মেকআপো দেখাম নিশ্চয় চুলি দি ঢাকি দিলে পিছত মই দেখাই আছো সো এতিয়া মেকআপ ডান পুৰবিৰ মেকআপ হৈ গ'ল এফালে চাইছে ধুনিয়াকে সিন্দুৰ লগাই একেবাৰে সো মই এতিয়া বহিম ধুনিয়াকে মেকআপ চেকআপ অকণমান কৰিম আৰু কিবা ধুনিয়াহে মানুহ মেকআপে ধুনিয়া কৰে এতিয়া আৰু মেকআপে বেয়া কৰিব বোলে মুখখন চশমাযোৰ খুলি লৈছো দিয়ক আপোনালোকে চাই থাকক তাৰপিছত বাকি কথা পাতিম এই পিনে গৈ আছে ট্ৰেইন এই পিনে চলি আছে মেকআপ কেনে কৰা দেখোন গাহৰি নিচিনা প্ৰথম পুনমৰ মেকআপ ফাৰ্ষ্ট টাইম লৈছো হয় নেকি আকৌ বেয়া হ'ব কাৰণে বেয়া দেখিব কাৰণে প্ৰথম পুনমৰ মেকআপ দি আছে তাকো তই কি টিভি বেমাৰী
টিবি বেমাৰী দুৰাৰোগ্য ৰোগত আক্ৰান্ত বেমাৰী তাকেতো দে আৰ ডিয়ৰ চ' ফাইনেলি মেকআপ ডান মেকআপখিনি কমপ্লিট কৰি পেলাই ওলাইছোঁ কিবা অলপ খালোঁ এতিয়া শ্বট আৰম্ভ হ'ব কষ্টিউমটো কৰিম কষ্টিউমটো কৰাৰ পিছত বাকী যি শ্বট আছে সেই শ্বট ল'ব আৰু মেকআপটো হ'ল চাগে কিবা গম পাইছে নাই নাজানো চ' ফাইনেলি শ্বটত লগ পাই আছোঁ চ' ফাৰ্ষ্ট শ্বট দিব যাই আছোঁ কষ্টিউম কৰি ল'লোঁ এনেকৈ কিবা কিবি বিচনা চাদৰ এনেকৈ কিবা কিবি পিন্ধিছোঁ আৰু এতিয়া যাই আছোঁ ফাৰ্ষ্ট শ্বট দিবলৈ এই আগত লোকেশ্যন মোৰ ফোন আহি আছে ন পুনম কথা পাতি চ' ফাৰ্ষ্ট শ্বট দিব গৈ আছোঁ ফোন এটা আহিছিল কথা পাতিব নোৱাৰিলোঁ ফাৰ্ষ্ট শ্বট এটা দিব যাই আছোঁ কষ্টিউমটো দেখিছে আপোনালোকে হোপ চ' এটা লোকেশ্যন তাতে চাইছে আমি তালৈ যাওঁ নতুন লোকেশ্যন হয় নতুন লোকেশ্যনত আমি যাই আছোঁ তাত শ্বট দিম তো ভিডিঅ'টোত থাকক BTS দেখাই আছোঁ কিবা কিবি অলপ চলপ আমাৰ লগত আপোনালোকে শ্বুটিং উপভোগ কৰক চ' এইটো হৈছে ফাৰ্ষ্ট লোকেশ্যন এতিয়া আমি ইয়াতে শ্বুট লৈ আছোঁ এইটো এই ঘৰ ইয়াতে আমি শ্বুট ল'ম চ' ইয়াতে আমি শ্বুট ল'ম এইটো ঘৰ চফিকুৰ দা আছে আমাৰ পৰিচালক আৰু চিত্ৰনাট্য সংলাপ তেখেতে লিখিছে আৰু এইখন ঘৰ ইয়াতে আমি শ্বুট ল'ম এতিয়া ফাৰ্ষ্ট শ্বট এক্সপ্ৰেশ্যন ল'ব দিছোঁ বাকী এক্সপ্ৰেশ্যন কেনেকৈ হ'ব মিলাব নোৱাৰিব ন পিছত বেটা পুনমবাৰ মোবাইলটোত লাগে বোলে তো বহুত সংখ্যক শ্বুট আমাৰ হৈ গ'ল বৰ্তমান অকণমান ৰেষ্ট লৈছে চবে ইয়াতে ধুনীয়াকৈ আৰু ইতিমধ্যে আমাৰ বাপুগণ্ডাও আহি পাইছে আচলতে বাপুগণ্ডা আছিলে ইয়াতে মোৰ কেৰেক্টাৰটো বাপুগণ্ডাই কৰিব লাগিছিল কিন্তু বাপুগণ্ডা কিবা ব্যস্ততাৰ বাবে নোৱাৰিলে মই আহিব লগা হ'ল চ' বাপুগণ্ডা কি ক'ব ভাল লাগিছে সকলোৰে টিম ৱৰ্কখিনি ভাল আছিল আৰু মই ৰিগ্ৰেট ফিল কৰিছোঁ মই কৰিব নোৱাৰিলোঁ বুলি তথাপি সৰু ৰোল এটাত মোক ওলাব দিছে এইখিনি আই এম থেংকফুল টু চফিকুৰ ৰহমান এই আছিল বাপুগণ্ডা চ' আমি আৰু আগন্তুক শ্বুট আমি কৰিম অকণমান বাকী আছে সেইখিনি কৰি আমি ফাইনেলি পেকআপ নহয় চাগে মোৰ পেকআপ হ'ব বাকীখিনি শেষ হ'ব তো ফাইনেলি মোৰ পেকআপ মোৰ কেৰেক্টাৰটো শেষ হ'ল শ্বুট আৰু এতিয়া বাকী শ্বুট আছে তেওঁলোকে কৰিব কিন্তু মই ওলাই যাম বিশেষ কামৰ বাবে বিয়া এখন আছে তালৈ যাব লাগিব চ' আজিলৈ ইমানেই আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিছে তে লাইক কৰিব আৰু যদি বেয়া লাগিছে তে ডিছলাইক কৰি দিব আৰু যদি বেছি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনেধৰণৰ কণ্টেণ্ট চাব ভাল পায় আজিলৈ ইমানতে এৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় হিন্দ জয় আই অসম